हेलो मोर प्रिय बंधु बान्धवीসকল मोर यूट्यूब चेनेल कारीपट एंड ब्लग्सলৈ আপোনালোকক স্বাগতম জনাইছো। বনাব লৈছো সৰিয়হৰে কোমোৰা, গতিকে ভিডিওটো শেষলৈকে চাব বুলি আশা কৰিলো। বলক আজিৰ ভিডিওটো আৰম্ভ কৰো। লৈ লৈছো মই এটা কোমোৰাটো মাজেৰে দুফাল কৰি লৈছো। এতিয়া বাকলি গুচাই সৰু সৰু টুকুৰা কৰি লম। মই টুকুৰা কৰি লৈছো আৰু টুকুৰাবিলাকৰ মাজত এনে ধৰণে ফালি দিছো। দেখিছেনে? ফালুতে চাব যাতে একেবাৰে ফাল খাই না যায়। মই এটা টুকুৰা আপোনালোকক দেখাই দিছো। দেখিছেনে? এনেকুৱা ধৰণে ফালি ল'ব। এতিয়া মই গোটেইখিনি এনে ধৰণে ফালি লম। গোটেইখিনি মোৰ ফালা হৈ গৈছে। এইখিনি পানীৰে ধুই পেলাই অকমান নিমখ দি 5 মিনিট মানৰ কাৰণে সিজিব দি দিলো। এই মছলাখিনি ৰেডি কৰিছো। মই সৰিয়হ আৰু শুকান জলকীয়া শুকানকে গুড়ি কৰি ৰখা আছে, তাত কেঁচা জলকীয়া আৰু পানী দি পেলাই এটা পেষ্ট বনাই লৈছো। এতিয়া কোমোৰাখিনিও মোৰ সিজোৱা হৈ গৈছে। এইখিনি একেবাৰে ঠাণ্ডা হ'বৰ বাবে ৰাখি দিলো। এতিয়া পেন এখন গৰম দি দিছো, তাত দি দিছো সৰিয়হ তেল আৰু অকমান কালি জিৰা দি দিলো। যিখিনি আমি সৰিয়হ শুকান জলকীয়া আৰু কেঁচা জলকীয়া পেষ্ট কৰি ৰাখিছো সেইখিনি ইয়াত এতিয়া দি দিম। আমি ইয়াত কোনো ধৰণৰ মছলা ব্যৱহাৰ নকৰো, অকল নিমখ আৰু হালধি ইয়াত সোৱাদ অনুযায়ী দি দিম। হালধি আৰু নিমখ দি দিলো আৰু 1 মিনিট মান ভাজি পেলাই এইখিনি নমাই ৰাখিম। সৰিয়হ যেহেতুকে বহুত বেছি ভাজিলে তিতা লগা হয়, সেইটো চাব। বহুত বেছিকে নাভাজিব। মই অকমান সময় ভাজি পেলাই এইখিনি একেবাৰে ঠাণ্ডা হ'বৰ বাবে ৰাখি দিম। এইখিনি হৈ গৈছে মোৰ। একেবাৰে ঠাণ্ডা হ'ব লাগিব কিন্তু। এইখিনি একেবাৰে ঠাণ্ডা হ'বৰ কাৰণে ৰাখি থৈছো। আৰু মোৰ ঠাণ্ডা হৈ যোৱাৰ পিছত কোমোৰাখিনিও ঠাণ্ডা হৈ গৈছে। আমি যে ফালি লৈছিলো এই ফালাবিলাকৰ মাজত এনে ধৰণে মই মছলাবিলাক সোমোৱাই দিছো। এটা মই ওচৰৰ পৰা সোমাই পেলাই আপোনালোকক দেখাই দিছো। মই ছুৰীৰ সহায়েৰে কৰিছো। আপোনালোকে হাতেৰেও কৰিব পাৰে, চামুচেৰেও কৰিব পাৰে, যিটো সুবিধা হয়। দেখিছেনে? এনেকুৱা ধৰণে সোমাই পেলাই অকমান হেঁচি দিছো, টেপ কৰি দিছো যাতে ভিতৰত সোমাই থাকে। আৰু এটা সাইডত ফালা আছে, হেতুটো সোমাই দিম। এটা টুকুৰাত দুটা দুটাকে ফালি দিছিলো, তো দুটা টুকুৰাতে মছলাবিলাক সোমাই দিছো। এনেকুৱা ধৰণে সোমাই দি অকমান হেঁচি দিছো যাতে ওলাই নাহে। তো গোটেইখিনিতে এনে ধৰণে মই সোমাই ললো। দেখিছেনে? দেখিবলৈ কি ধুনীয়া এটা কালাৰ আহিছে। আৰু দি দিছো এতিয়া কেৰাহী গৰম দি দিলো, তাত সৰিয়হৰ তেল, কালি জিৰা আৰু অকমান হালধি দি দিছো। এতিয়া ইয়াত টুকুৰাবিলাক দি দিম। মই হালধিটো অকমান জ্বলি গ'ল, তো ইয়াত অকমান পানী দি দিম মই। কেতিয়াবা যদি আপোনালোকৰ হালধি এনেকে চব্জিত দিলে পটককে জ্বলি যায়, তেতিয়াহ'লে পানী ব্যৱহাৰ কৰি দিব। তেতিয়া আৰু কালাৰটো বেয়া হৈ নাযায়। দেখিছেনে? মই পানী দি দিলো। কলা ভাৱটো এতিয়া নাইকিয়া হৈ গ'ল। ইয়াত গোটেইখিনি মই ইয়াত দি দিম। এতিয়া দিওঁতে অকমান সাৱধানে দিব যাতে খুলি নাযায়, আৰু খুলি গ'লে দেখিব ভাল নালাগিব। এই ৰেচিপিটো যদি কেতিয়াও আপোনালোকে খোৱা নাই, এদিন বনাই খাই চাব, খুবেই বেছি ভাল লগা হয়। আৰু কেনেকুৱা পায় জনাবলৈ কিন্তু নাপাহৰিব। আপোনালোকে যদি বহুত বেছিকে বনায় তেতিয়াহ'লে দুভাগত বনাব। মই বহুত বেছি বনোৱা নাই যিহেতুকে মই একেবাৰতে গোটেইখিনি বনাইছো। কাৰণ বহুত বেছি হ'লে একেবাৰতে যদি বহুত বেছিকে দি দিয়ে তেতিয়াহ'লে গোটেইখিনি খোল খাই যাব। দেখিছেনে? ইয়াত দি দিলো মই এতিয়া পানী, আৰু এতিয়া 2-3 মিনিট মানৰ কাৰণে ঢাকনি লগাই দি দিম। আৰু অকমান পানী দি দিওঁ, কাৰণ কোমোৰাটো সিজাই আছে কিন্তু অকমান গ্ৰেভি থাকাকে ৰাখিম যাতে গ্ৰেভিটো অকমান থাকে। হৈ গৈছে প্ৰায়, অকমান গ্ৰেভি আছে। তো ইয়াত শেষত দি দিব লাগিব অকমান কেঁচা সৰিয়হৰ তেল। তো যেতিয়া কেঁচা সৰিয়হৰ তেল এনেধৰণে দিয়া হয়, খুব বেছি ধুনীয়া এটা স্মেল আহে আৰু খাবলৈও বহুত বেছি সোৱাদ লগা হয়। যদি আপোনালোকে এই ৰেচিপিটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছে তেতিয়াহ'লে কিন্তু কেনেকুৱা পায় জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে ভিডিওটো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ। আজিলৈ সামৰিছো।
আৰু ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।